দেখছোন এইবোৰ পিন্ধাও দি আছো Hey guys, welcome back to my channel. মোৰ মানে আজি vlog কৰিবই মানে একদম মানে হাঁহি উঠি আছে কাৰণ মই পাহৰিয়ে গৈছিলো যে মোৰো এটা ইউটিউব চেনেল আছে কিমান মাহৰ মুৰত আজি চাগে 6 মাহৰ বেছি হ'ল মই vlog চক একো দিয়া নাই পুৰা ডেট হৈ পৰি আছিল চেনেল কিন্তু আজি মানে মই এনে অলপ মোৰ এটা পুৰণা ফ্ৰেণ্ডৰ লগত ফুৰিব যাব ওলাইছো সো তাই ক'লে তো চেনেলটো এনে মানে পৰি আছে আজি এটা vlog বনা আমাৰ মেমৰিজ হিচাপে ৰৈ যাব মই ভাবিলো হয়ও বাৰু কিনো আৰু মানে বনায়ে দিও পিছত আমি চাব পাৰিম ন কেতিয়াবা আৰু আমি মানে লগ পোৱা তেনেকে মানে নহয় বহুত দিনৰ মূৰতহে মানে লগ পাওঁ তো তাইও ক'লে vlog এটা বনা তো মই ভাবিলো বনাই দিও মই মানে একচুয়ালি পাহৰিয়ে গৈছো যে vlog বনাই কেনেকৈ ইভেন মই মোৰ চেনেলটোৰ নাম পাহৰি গৈছিলো তাই মোক কৈছে যে দৰ্জুছ ফেমিলি মই ভাবিছিলো কিবা আছিল মোৰ চেনেলৰ নাম মানে ইমানে মানে পাহৰিয়ে গৈছো মোৰ যে চেনেলো এটা আছিল বহুত দিন আগতে vlog চক দিছিলো নেকি সো হেয়াই ক'বাত ফুৰিব যাম দেখাম আৰু ক'ত যাম একো ভাবা চাবা নাই ক'ত যাম কি কৰিম দেখাই থাকিম আপোনালোকে চাই থাকিব vlogটো যদি বৰ নাপায় আৰু তাই মোৰ ফ্ৰেণ্ড তাই মানে আহিছিল আৰু মোৰ পিজি লৈকে এতিয়া আমি দুটা আমাৰ পিজিৰ পৰাই ওলাও আৰু এতিয়া চলো চলো ইমান ট্ৰেফিক গাইজ তাৰ আমি মানে প্লেচ বিচাৰি লাষ্টত ভাবিলো কি আমি জুয়ে আহো কাৰণ আৰুনো মানে ফুৰি আমাৰ জাগা নোহোৱা হৈ গৈছে ন ক'ত যাওঁ আৰু ইমান এতিয়া ফুৰিব মানে জাগাই নোহোৱা হৈ গৈছে গুৱাহাটীখনত আৰু আমাক মানে অলপমান শান্তিত কথা পাতিব পৰা প্লেচ লাগে যাতে আমি বহি অলপমান শান্তিত কথা পাতিব পাৰোঁ বহুত দিনৰ মূৰত যিহেতু লগ পাইছোঁ চ' সেইকাৰণে ইয়াতে আহিলোঁ আৰু বহুত দিন নহয় ন বহুত বছৰ একচুৱেলি জুত অহা নাই আগতে বহুত আহিছোঁ এতিয়া মানে অহা নাই চ' সেইকাৰণে আহিলোঁ আৰু চাই থাকক গাইজ টিকেটৰ কাৰণে তাত এতিয়া লাইন পাতিব লাগিব যোৱা লাইন পাতা কিয় তুমি জেন্টছ নেকি আমি ভাবিছিলোঁ ন মানুহ চানুহ নাথাকিব কিন্তু মানে পুৰা মানুহ শান্তিত কথা পাতিব নোৱাৰি নে থাকে আৰু আমিও বহিম গাইজ আমি ইয়াতে বহি এতিয়া কথা পাতিম আৰু ঘামি অৱস্থা নাই একদম মুখৰ ইমান ট্ৰেফিক গাইজ আহোঁতে মানে ওচৰতে হয় মোৰ পিজিৰ পৰা বহুত ওচৰতে কিন্তু মানে ওচৰত হ'লেও মানে আহোঁতে মানে আধা ঘণ্টাৰো বেছি লাগিল ন ট্ৰেফিকৰ কাৰণে তুমি অকল কি ফটো উঠিম বুলি আহিছা নে কিবা জীৱ জন্তু চাম বুলি আহিছা ইয়াতে আজি মই কি ক'ম আৰু এইটো কি কুৱেশ্যন মই কি ক'ম কি চাম বুলি আহিছে আজি ইয়াতে সেইটোৱে কওঁ বহিম আৰু কথা পাতিম আৰু নাকি বাকীনো জীৱ জন্তু কি চাম আৰু নিজে একোটা জন্তু হৈছোঁ ন আমি কি মানে এংগেল হ'ব দে এংগেল গাইজ আমাৰ সৰু মাইনাটো আহিছে ইয়াত উঠিব বুলি পিছলিব বোলে ইয়াতে নাহে দেই ভ্লগত বাপৰে তাইৰ ভ্লগৰে চিন্তা এই নাহে ন ভ্লগত সেই নাহে ন ভ্লগত বঢ়িয়া দৰ্শনা ভালকে হা আকৌ চাই লওক গাইজ তথাপিও মানে লাজ নাই আমাৰ লাজ গাইজ এইকেইটা চাওক ইমান চিঞৰি আছে কেমেৰাই ফ'কাছ কৰিব পাৰিছেনে পাৰা নাই নাজানো কিন্তু বহুত চিঞৰি আছে ইহঁতে মানে
ভয়ে লাগিছে মোৰ মানে খেদি চেদি আহিব বুলি হাই ডাঙৰ এটা আছে কৃষ্ণা ইতে চা এইয়া চাও গাইজ চাওক আমি একদম ওচৰৰ পৰা চাব পাৰিম এতিয়া ৱাও Oh my god Sana Krishna Wow Skin to sana Iman serious hai kita তাইক বোলে মই ইয়াতে এখন মানে ধুনীয়াকৈ ফটো উঠাই দিব লাগে মানে মোৰ ওপৰত চাওকচোন এইবোৰ পিন্ধাও দিয়ে জোৰে মানে কি মানে এইবোৰ বা আৰু কিবা নাই না ল'ব লগা অঁ ৰুমাল আৰু ফোন ফান অঁ ঠিকে আছে বঢ়িয়া বস্তু ভাল হ'ব দেই Oh my god So beautiful Na itu phale dekha na pai aru Wow Man dunia lagise duta ei phale utha mone khaisile masa kana nuhuna na loka paisa denu Wow masa Wow, itu mana suara desa sa. Guys, আমি actually ভালকে কথা পাতিম বুলি মানে বহি ভালকে কথা পাতিম বুলি আহিছিলো সো আমাৰ খুৰা ফুৰাই যাই আছে আৰু মানে খুৰা ফটো উঠা সো ইয়াতে অকমান বহিছো শান্তিত এই বাহত তলত তো ইয়াতে আমি অলপ কথা চথা পাতো আৰু সুকুনছে শান্তিত মানে ছায়াও পৰি আছে গৰম নাই আৰু মোৰ মানে মূৰটো বিষাইছো মোৰ মানে দিনত গৰমত ইমান মানে দিনত ওলাই আহিলে মোৰ একদম মাথা চাথা বিষাই মানে সাইনাছৰ প্ৰবলেম আছে কাৰণে সো অলপ ইয়াতে ৰেষ্ট লওঁ গাইজ দেৰি হৈ গ'ল আমি মানে বহুত সময় ইয়াতে বহি কথা পাতিলো সো এতিয়া আৰু নাচাও মানে আমাৰ একো মন নাই মানে মোৰো মাথাটো বিষাইছে প্লাছ বহুত ভোক লাগিছে ৰাতিপুৱা আমি তেনেকৈ একো খোৱাই নাই ন অনলি মানে ব্ৰেড আৰু জেম খাই আহিছো আৰু একো খোৱা নাই সো আমাৰ বহুত বেছি ভোক লাগিছে গা চা ভাল লগা নাই এতিয়া সো আমি বাহিৰত যাই কিবা খাই লওঁ আৰু এতিয়া নাচাও আৰু একো যাওঁ আৰু দেৰি হৈ গ'ল বহুত সময় বহিলো আমি ইয়াত প্ৰায় 1 ঘণ্টা মানে হ'ল ন সো যাওঁ আৰু দেখাম আৰু বাকীখিনিও আপোনালোকক চাই থাকক গাইজ তাত বোলে সাপ আছে সাপ কিন্তু চাব নাযাওঁ বাৰু ভাগৰো লাগিছে যাব মনে আৰু আজিকালি মানুহবোৰে একোটা চলতা ফিৰতা সাপ হৈছে কিনো আৰু সাপ চাপ নেকিয়ে গাইজ গছক হাক কৰিলে বোলে ষ্ট্ৰেছ ৰিলিভ হয় আজি এটা এইৰ পৰা মই নতুন কথা শিকিলোঁ তো তাই গছক হাক কৰি আছে গাইজ আমি এতিয়া খাব আহিছোঁ আৰু ইয়াতে মোৰ কথা ডাঙৰ খাব ভাল লগা নাই মানে লাজ লাগি আছে ইমান দিনৰ মূৰত ভ্লগ বনাইছোঁ আৰু আমি আহিছোঁ ক'ত আহিছিলোঁ আমি দি ধাবাত আহিছোঁ আমি ইয়াতে কিবা খাওঁ এতিয়া ভোক লাগিছে ন বহুত আৰু তাই বহুত ভাগৰ লাগে হাই একদম ইগনোৰ মানে একো ৰেছপন্দ নাই আৰু মানে একদম ইগনোৰ